পাগলদিয়া নদী ইয়াত আজি বহু বছৰ আগৰ পৰা গৰাখহনীয়া হৈ আছে। বহুত MLA মন্ত্ৰী আহি কোনো এটা ইয়াৰ প্ৰতিৰোধ লোৱা নাই। আৰু যোনটো কাতিৰাম ছাৰ আহিল যোৱাবাৰ 5-6 বাৰ তেওঁ কয় যে আমি এইবাৰ এইটো কাম প্ৰথমতে কৰিম, মোক ভোটত খালি জিকাই দিয়ক। তেখেতেও আকৌ কোনো প্ৰটেকশ্যন নল'লে। আৰু প্ৰমোদ বড়ো ছাৰো আহিল, চাই যাই ক'লে যে আমি এইটো প্ৰথম এইটো কামেই কৰিম। তেখেতেও কোনো এটা ডিচিশ্যন নল'লে। আৰু আমাৰ মানুহখিনিক খালি শান্তি দি যায় যে ভোটত জয় কৰক, আপোনালোকক আমি এই নদীৰ গৰাখহনীয়াৰ কামটো কৰি দিম। বাৰেপতি যোনজন ছাৰ যোনজন MLA আহে সেইজনে আমাক এইটোৱে সান্তনা দি যায়, কোনো এটা কামৰ এটা ব্যৱস্থা গ্ৰহণেই কৰা নাই। এইটোৰ কাৰণে আমাৰ দুখিত। আমি ৰাতি হ'লে কাপোৰ কানি লৈ আজি বান্ধি কুন্ধি কান্দি থাকিব লগা হৈছে। এই ল'ৰা ছোৱালীবিলাকক লৈ আমি ক'ত যাম, ক'ত থাকিম, কি কৰিম? সেইটোৰ কাৰণে আমাৰ বহুত নিৰুপায় হৈছে। আমি ভয়তে ৰাতি কান্দি বহি থাকোঁ। যদি অকস্মাত নদীটো আহি যায় আমি কি কৰিম? আজি ঘণ্টাত আপোনাৰ বহুত জাগা লৈ যায়। সেইটোৰ কাৰণে আমাৰ বহুত চিন্তা হৈছে। কি কৰে ছাৰহঁতে, কি আপোনালোকৰ জৰিয়তে সেইটো ক'ব দিব লাগে। আৰু জনজী বান নিয়ন্ত্ৰণ, তৎকালীন বান নিয়ন্ত্ৰণটোত যাতে আমাক অতি সোনকালে দিয়ে। দীঘলীয়াটো পিছত কৰিব, আমাক গাঁৱৰ মানুহখিনি এই একেটা দিন যাতে সুৰক্ষা কৰে। সেইটোৰ কাৰণে আমাৰ বহুত অনুৰোধ কৰিছোঁ। আমি আপোনালোকক সেৱা জনাইছোঁ যাতে এই অতি সোনকালে আমাক এই বান নিয়ন্ত্ৰণ প্ৰতিৰোধটো দিয়ে, একেলগে স্বাৱলম্বী হৈ থাকিব পাৰোঁ। আমি ক'ত যাম এই ল'ৰা ছোৱালীবিলাকক লৈ? আপোনালোকে কওকচোন। আমাক এই সান্তনা দি আছে, কোনো এটা কাম তেখেতসকলে লোৱা নাই। আহি আছে যাই আছে, কোনো কামেই একোটা লোৱা নাই। আমি ক'ত যাম? আপোনালোকে আমাক উপায় দিয়ক। কাতিৰাম ছাৰ আহে 5 বাৰ কৈ গ'ল যে আমি এইটো কাম আপোনালোকে ভোটত জিকাই দিয়ক, আমি এইটো কাম লগক লগে খৰালি মাহতে কৰে। কিন্তু খৰালি মাহ হৈ গ'ল, 1 বছৰ হৈ গ'ল। তেখেতে ভোটত জয় হোৱাৰ পিছত অহাই নাই আমাৰ খবৰ ল'বা। আমি এতিয়া কি কৰিম? আমাৰ সৰু সৰু ল'ৰা ছোৱালীবিলাকক লৈ ক'ত যাম? লুকাই আছে মানে লুকাই অহা নাই, খবৰ লোৱা নাই, খবৰ ল'ব অহা নাই। তাৰমানে আমি সিদিনা ভূপেন বড়ো ছাৰৰ তাতে গৈছিল। তেখেতসকলে কৈছে যে বান নিয়ন্ত্ৰণ কামটো আমি কৰিম, কিন্তু তেখেতে মানুহ পঠাইছিল, পঠাই থাকে কিন্তু একো কৰা নাই। সেইটোৰ কাৰণে আমাৰ বহুত হেৰি। আৰু কালিও কোনোবা একজন আহিছিল, তেখেতসকলে কৈছে আমি পঠামি, কিন্তু পঠাম বুলি কৈ তেখেতসকলে ঘুমটি মাৰি বহি থাকে। কি কৰিম? তেখেতসকলে টোপনি মাৰি বহি থাকে, জ্বৰ হৈ থাকে, নিজে হাঁহি ফূৰ্তি কৰি থাকে, আমাক ইয়াতে দুখত পেলাই থৈছে। আমি কি কৰিম? তাই যদি বানপানীৰ পৰা কাষাৰে হ'ব লাগে, ভোট দিলে কি কাম ডাল আছে? আমি য'তে যাম ত'তে দিম, য'তে যাম ত'তে দিম। ডাঙৰ মানুহ পাতি ল'ব লাগে, ডাঙৰ মানুহ পাতি ল'ব লাগে। লৈ আহিলে ডাঙৰ হৈ যাব, তেতিয়া কাকো নাচাওঁ, কাকো নাচাওঁ। এতিয়া খালি ভোট লাগে, খালি ভোট লাগে। খালি ভোট লাগে, ভোটৰ কাৰণে কি হ'ব লাগে? ভোট লাগে। 35-40 বিঘা নিছি ভোটত জয় হ'ব, আমি ভোট বন্ধ ভোটত জয় হ'ব। তেতিয়া কুকুৰ বিলাক নুপুছে মানুহবিলাক। 10,000 টকা ভাগে যাব যায়, তাৰ পৰা খবৰ নাই। মানে নদীখনৰ নাম হ'ল পাগলদিয়া। আমাৰ ধৰি লওক 50-40 বছৰ ধৰি আমি বাচ্ছা কালৰ পৰা মানে এনেকুৱা হৈছে যে নদীটো আগতে আমাৰ 10 কিলোমিটাৰমান দূৰতে আছিল। আজি আহি আমাৰ গাঁওখনৰ ওচৰ পালে, আমাৰ বাৰীৰ পিছফালে এতিয়া এনেকুৱা হ'ল যে মানে এৰে মানুহখিনি সিপাৰে যাব লাগিব। আমাৰ ইয়াতে কোনো মানে ব্যৱস্থা নাই। চৰকাৰে আহি গ'ল, 2বাৰ 3বাৰ আহি গ'ল, চাই কিনে ক'লে যে আমি আপোনালোকক চিটাপি লগাই দিম, আবার আপোনালোকক গঁৰাল বান্ধি দিম। সেইটো মানে এনেকুৱা কৰিলে যে এতিয়া মানে ইপাৰৰ পৰা সিপাৰহে যাব লাগিব, কিন্তু কোনো চৰকাৰে ব্যৱস্থা লোৱা নাই এতিয়ালৈকে। BPF চৰকাৰ গ'ল, তাৰ পৰা এতিয়া আহিল UPPL আহি ক'লে যে মানে আপোনালোকক আমাক ভোট দি জয়যুক্ত কৰক, তাৰ পৰা আপোনালোকক আমি স্থান চিপি লগাই দিম, বঢ়িয়া কৰি আপোনাক গঁৰাল বন্ধাই দিম। কিন্তু চৰকাৰে আহি কিনে চাই কিনে কয় যে হ'ব কামটো খালি কৈ চাই দিয়ে হ'ব। কিন্তু এতিয়ালৈকে মানে কোনো ব্যৱস্থা নাই। তাৰপিছত আপোনাৰ আমাৰ ধৰি লওক এতিয়া আমাৰ অসুবিধা মানে ইয়াতে কোনো ব্যৱস্থা মানে এনেকুৱা ব্যৱস্থা কৰিলে মানে মানুহবিলাক কোন যাব বিচাৰিছে চৰকাৰে, তাত বাহিৰে বেলেগ একো কৰা নাই। আমাৰ ইয়াতে ধৰি লওক 2000 ঘৰ মান আছে, তাৰোপৰি আপোনাৰ সিপিনেতো আছেই, ইয়াৰ পৰা 2000 ঘৰ মানুহ এতিয়া ক'তো যাবলগীয়া নাই আৰু সিপাৰে যাব লাগিব। আমাৰ কোনো ব্যৱস্থা নহ'ব, চৰকাৰে সেইটো বিচাৰি আছে। খালি চৰকাৰক লাগে ভোটটো, তাত বাহিৰে বেলেগ একো নালাগে, ভোট তাহাঁতৰ হৈ যায়। আমি চৰকাৰে এতিয়া এইটোৱে আহ্বান জনাওঁ যে আমাক ধুনীয়াকৈ গঁৰালটো বন্ধাই দিয়ক, তাৰপিছত যাতে আমি মানুহে চিটাপি লাগি থাকিব আৰু সেইটো বিচাৰোঁ আমি, তাত বাহিৰে বেলেগ নিবিচাৰোঁ।